চেনেল হিৰক জেদাছ ব্লগ। আজি বহুদিন মূৰত আপোনালোকৰ ওচৰলৈ পুনৰ আহিছোঁ। আজি মই দেখুৱাম মাধৱদেৱৰ জন্ম উৎসৱটো চাই থাকক। বৰপেটা সত্ৰলৈ এতিয়া যাম, তাৰ পৰা শোভাযাত্ৰা এখনে আৰম্ভ হ'ব। তো বলক। মাধৱদেৱৰ জন্ম উৎসৱ উপলক্ষে মই এটা বৰপেটা সত্ৰত সেৱা কৰোঁ। তো মই বৰ্তমান আছোঁ বৰপেটা সত্ৰৰ মুখ্য দুৱাৰ, আৰু ভিতৰত আছে ইয়াৰ গুৰু আসন আৰু ইয়াৰ তুলসী খুঁটা, আৰু এয়া ককাজনে মোক আশীৰ্বাদ দিব প্ৰথমতে। তো সেৱা কৰি লওঁ, সেৱা কৰি আপোনালোকক দেখুৱাম। এয়া গোটেই ভাইটিসকল ৰেডি, আমাৰ বাপসকলো ৰেডি। তো শোভাযাত্ৰা আৰম্ভ হ'ব। তো মই সেৱা কৰিলোঁ, তো ককাজনে আপোনালোককো এটা আশীৰ্বাদ দিব। ককা কৈ দিয়ক। আৰু তেৰভাৱে যিমতে কামনা কৰিছে সকলো কামনা পূৰ কৰিব, অপাৰ মংগল দূৰ কৰিব, সৰ্বত্ৰভাৱে কুশলে ৰক্ষা কৰিব। জয় গুৰু শংকৰ কৃষ্ণ। ককাই আপোনালোকক আশীৰ্বাদ দিলে, আপোনালোকৰ যাতে সকলোৰে মংগল হয়, তো মংগল কামনা কৰি ককাই আশীৰ্বাদ দিলে। তো মাধৱদেৱৰ জন্ম উৎসৱ চাবলৈ আহিছে এই কণমানিজনী। এই কণমানিজনীক মই কেইদিনমান আগত ফটোশ্বুট কৰিছিলোঁ, হয় না? আইতাকৰ লগত ফটোশ্বুট কৰিছিলোঁ, বৰ মৰম লাগে। আৰু চাওকচোন কি ধুনীয়া এজনী চশমা পিন্ধিছে। কি নাম তোমাৰ? নীল নয়না। বা নীল নয়না মানে নীলা চকু। আৰু এইজনী হ'ল তাইৰ বাক। তোমাৰ নাম কি? অনুষ্কা মুকুট কলিতা। বা দেউতাৰ নাম মুকুট ন? দেখছে মানে দেউতাকৰ নামটো মাজত লৈ লৈছে। কিছু সময় পিছত আমাৰ বৰপেটা সত্ৰৰ মাধৱদেৱৰ শোভাযাত্ৰা, যিখন আজি শোভাযাত্ৰা বৰপেটা সত্ৰৰ পৰা উলিয়াব, সেইখন আৰম্ভ হ'ব। আৰু আমাৰ মোৰ সৈতে আছে আমাৰ বৰপেটা সত্ৰৰ মুখ্য পাঠকনী, কণমানি কেইজন আছে। সিহঁতে খোল বাদন কৰিব। খোল বাদন কৰিবা। এই খোলবোৰ পিছপিনে চাওক ৰেডি আছে, আৰু অলপ পিছতে সকলোৱে যাব। আৰু গোটেই আইসকল চাওক, এই গোটেই লাইন বৰ্তন ৰেডি। টোটেল আমাৰ আজি 1500মান মানুহ হ'ব। এইপিনেও আছে, সকলো আহি আছে। আৰু ভাবক এই ৰ'দ, আজি যি ৰ'দ দিছে, একদম এই ৰ'দত খোজকাঢ়ি খালী ভৰিৰে গোটেই বজাৰখন ঘূৰি আৰু পুনৰ বৰপেটা সত্ৰত আহি পাব। তো গম পাইছে, মোৰ শুনিয়ে গৰম লাগি গ'ল। তো এয়া চাওক, কণমানি এজন লগ পালোঁ, খোল বজাব জানে। এই বজাই দিয়া। ভাবক, আমাৰ বৰপেটাত ইমান সৰু বয়সৰ পৰাই সংস্কৃতিৰ লগত সকলো জড়িত হৈ পৰে। এয়া তোমাৰ নাম কি? ধৃতিভূষণ বৰা। তো ধৃতিভূষণ বৰাই লিখা আছে, চাওক আপোনালোকক দেখুৱাই আছোঁ। খোলত লিখাই আছে, এয়া চাওক খোলত লিখা আছে ধৃতিভূষণ বৰা। আৰু এবাৰ বজাই দিয়া। তো এয়া হ'ল আমাৰ বৰপেটা সত্ৰৰ ভকতসকল। তেখেতসকলেও যাব। বৰ্তমান ছায়াত অলপ জিৰাইছে। এয়া চাওক, আমাৰ বৰ্তমান আৰম্ভ হ'বই শোভাযাত্ৰা। এয়া বেনাৰ, আৰু এয়া মানুহ ৰেডি চাৰিওফালে। এয়া চাওক, চাৰিওফালে মানুহ ৰেডি। এয়া কলহ লৈ আহি আছে। তো এয়া চাওক, কলহ লৈ ভণ্টিসকল ৰেডি। এয়া শোভাযাত্ৰাত যাব, সকলোৱে কলহ লৈছে। এয়া কলহ চাওক। তো বৰ্তমান শোভাযাত্ৰালৈ যাবলৈ সাজু আমাৰ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপ, এয়া গৌতম মামা হয় আচলতে। তো কিবা ক'ব নেকি আজিৰ দিনটোৰ কাৰণে? কিবা ক'ম মানে, মহাপুৰুষ দুজনা গুৰুৱে আমাক আশীৰ্বাদ কৰক। তেওঁলোকৰ আমি জন্ম উৎসৱ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ 534 সংখ্যক জন্ম উৎসৱ আমি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। এই আমি তেওঁৰ নামত আমি গোটেই বৰপেটাবাসী ৰাইজে এই বৰপেটা সত্ৰৰ মঠৰ চোতালত আশীৰ্বাদ লৈ এতিয়া শোভাযাত্ৰা এখন, ভাগৱত ভ্ৰমণ এখন আমি কৰিম বুলি আগবাঢ়িছোঁ। এতিয়া সাজু হৈছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰক, সকলোৱে সহযোগ কৰক।
যাতে আমি অতি শৃংখলাবদ্ধভাৱে সেৱা ভক্তি ভাৱনাৰে গুৰুজনক স্মৰণ কৰি আমি উদযাপন পালন কৰি আমি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ, এইখিনি কামনা কৰিছোঁ। তো গম পাইছে আমাৰ এখন যিকোনো বৰপেটা সত্ৰৰ কিবা এটা কাৰ্যসূচী হোৱাৰ আগতে আমাৰ এই বৰপেটা সত্ৰৰ এয়া মঠৰ চোতালত আজ্ঞা বা ইয়াত আশীৰ্বাদ দিয়া হয়। ইয়াত ডেকা সত্ৰীয়া বাপে শোভাযাত্ৰাখন মুকলি কৰা বুলি কৈছোঁ, তেখেতে আশীৰ্বাদ দি মুকলি কৰিব। তাৰপিছত এই আমাৰ শোভাযাত্ৰাখন আজিৰ আৰম্ভ হ'ব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ আজি 534 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰপেটাবাসী ৰাইজে এই বৰপেটা সত্ৰৰ মঠৰ চোতালত এটি আশীৰ্বাদ প্ৰাৰ্থনা কৰি গুৰুজনাৰ আশীৰ্বাদ কামনা কৰি আমি এতিয়া ভাগৱত শোভাযাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। গুৰুজনাই আমাক আশীৰ্বাদ কৰক, ঈশ্বৰে আমাক কৃপা কৰক, যাতে আমি অতি সেৱা ভক্তি ভাৱনাৰে এই কাৰ্যসূচী পালন কৰিব পাৰোঁ, তাকে কামনা কৰি সকলোৰে মংগল কল্যাণ কামনা কৰি জং গুৰুজনা গুৰু চিন্তি উচ্চস্বৰে হৰিবল 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 প্ৰত্যেকখন শোভাযাত্ৰাৰ আগত মুখ্য বস্তুটো হ'ল আমাৰ ইয়াৰ ভাগৱত। তো কোনোবা এজনে ভাগৱতখন লৈ গোটেই ভাগৱত ভ্ৰমণ কৰিব। আচলতে এইখন শোভাযাত্ৰা নকয়, ভাগৱত ভ্ৰমণ বুলি কয়, কাৰণ মুখ্য হ'ল ভাগৱতখন। তো হয়তো আমাৰ ইয়াতে কোনে বা ল'ব তাৰ সঠিক সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। তো ভাগৱতখন লোৱাৰ পিছতে আমাৰ আজি শোভাযাত্ৰাখন আৰম্ভ হ'ব। এয়া বৰপেটা সত্ৰৰ বুঢ়া ভকত বাপজনাই ভাগৱতখন মূৰত লৈছে। তেখেতে এনেকৈ খালী ভৰিৰে এয়া প্ৰখৰ ৰ'দত বৰ্তমান গোটেই বজাৰখন ঘূৰিব আৰু পুনৰ বৰপেটা সত্ৰত আহিব। এয়া চাওক আমাৰ বৰ্তমান ৰেডি। এয়া ভণ্টিসকলে কলহ লৈ লাইনত যাব। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ বৰপেটা সত্ৰ, আৰু এয়া ওলাইছে বাপসকলে ঘোষা কীৰ্তন গাই আৰু কণমানি কেইজনে খোল লৈ আহিছে। চাওক এয়া আমাৰ বৰপেটা সত্ৰৰ আইসকল ওলাইছে। আৰু মাধৱদেৱৰ জন্ম উৎসৱ বুলি আমাৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়া এয়া অনুসুৰা আহিছে। দিছে আৰু পকাখন ইমান গৰম, মই ইয়াতে 1 মিনিট থাকিব পৰা নাই। আৰু এয়া আইসকলে ইমান বয়সস্থ আইসকল বাপসকল আৰু কণমানি কেইজনে কেনেদৰে ইয়াত খোজকাঢ়িব মইতো ভাবিয়ে পোৱা নাই। চ' ভাগৱত ভ্ৰমণ আহি পালে চাওক, আৰু তলত পানী আজি দি দিছে সকলোৰ যাতে ভৰি নুপুৰে।
চাওক প্ৰখৰ ৰ'দকো নেওচি আমাৰ বৰপেটাৰ আইসকল বাপসকলে ইমান দূৰ খালী ভৰিৰে খোজকাঢ়ি আহি বৰপেটা সত্ৰ পালে। তো বৰপেটা সত্ৰৰ ভিতৰত আজি এখন অনুষ্ঠানো আছে সন্ধিয়া। আহিলা এয়া চাওক আমাৰ একদম মোৰ ভাগিন কেনে গৰম কেনে বঢ়িয়া এ চাওকচোন ইমান সুন্দৰ লাগিছে ইয়াক। আৰু আমাৰ ভণ্টিসকলে চাওক গৰমত আহি পূৰা বৰ্তমান ঘামি জুমি পানী খাই জিৰাই আছে। তো আইসকলে ভাগৰি জুগৰি আহি মাত্ৰ চাওক পানী খাই আছে। কেনে গৰম কেনে বহুত গৰম ন? তথাপি আপোনালোকে খালী ভৰি যে গৈছে তো ধন্যবাদ আপোনালোকক। এয়া চাওক আইতাজনে বিচি আছে। আইতা গৰম কেনে? গৰম খুব গৰম। এয়া চাওক পূৰা পানী খাইছে। এয়া সকলোৱে উৎকট গৰমত পানী খাই আছে আইতা কেইজনীয়ে। ঠাণ্ডা পানী প্ৰেছাৰ ভৰিত পানী দিয়ক অলপ ভৰিত পানী দিয়ক। তো আইতাজনে কৈছে যে ইমান গৰমত তো পানী খাইছে প্ৰেছাৰো উঠিছে। মই কাৰণে কৈছোঁ যাতে অলপ ভৰিত পানী দিয়ে। যে ভৰিত পানী দিছে অকণমান যাতে প্ৰেছাৰটো অলপ ল' হৈ যায়। তো এয়া কণমানিজনে ভৰিত পানী দি আছে। ভৰি পুৰি গৈছে ভুলতে ভৰি পুৰি গৈছে না? অঁ তো আমাৰ আইতাও গৈছিলে। এয়া আইতা আছে ইয়াতে আৰু এই গোটেইকেইজনী আমাৰ ইয়াৰ বৰপেটা সত্ৰৰ আইসকল এইসকল। আৰু চাওক চাৰিওপিনে মানুহ চব প্ৰচেশ্যনৰ পৰা মানে শোভাযাত্ৰাৰ পৰা মানুহবোৰ আহি ইয়াত বহিছে আৰু ইয়াতে আজি ভাতৰো ব্যৱস্থা কৰিছে। তো আমি তালৈকে যাওঁ। আজিকালি গছবোৰ কাটি নোহোৱা হৈছে আৰু গছ এডাল কিয় লাগে আপোনালোকে মোৰ পিছপিনে চালে গম পাব। এয়া এডাল গছ আৰু এয়া গছৰ তলত ছাল হৈছে কিমানজন মানুহ চাওক। তো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোকে ক'লোঁ যাতে সকলোৱে এডাল গছ ৰুৱে, য'তেই পাৰক গছ ৰুৱক, কাৰণ গছে আপোনালোকৰ প্ৰাণ বচাব আৰু গৰমত এনেকুৱা অলপ বতাহ দিব। তো চাওক এয়া গছৰ তলত ইমান মানুহে আজি জিৰাব পাৰিছে। তো গম পালে শোভাযাত্ৰা আহি বৰপেটা সত্ৰ পালে আৰু আমাৰ বৰপেটা সত্ৰৰ কাষৰে এটা ক্লাব আপোনালোকে পৰিচয় কৰাই দি আছোঁ। তেওঁলোকে এটা আজি বৰ সুন্দৰ পদক্ষেপ লৈছে যে যিসকলে আজি শোভাযাত্ৰাত গৈছিলে বা যিসকলে যোৱাও নাই তেওঁলোকক আজি সত্ৰৰ ভিতৰত মানে অতিথিশালাত ভাতৰ আয়োজন কৰিছে। এয়া চাওক নিৰামিষ ভাত আৰু এওঁলোকে ৰান্ধিছে সুন্দৰকৈ। বাইদেউকেইজনীও আছে, এয়া মেইন আমাৰ কাৰিকৰ আৰু এখেতে আছে আমাৰ উদ্যোক্তাৰ ভিতৰতে আছে। তেওঁলোকে মানে কি সকলোকে ভাত আগবঢ়াব। তো আমাৰ ইয়াতে দালি ভাত গোটেইবোৰ ৰেডি। এয়া চাওক দালি সাজি থৈছে, এয়া চব্জি। আৰু আপোনালোক দেখুৱাইছোঁ কোনে এই পদক্ষেপটো লৈছিলে, কোনসকল ব্যক্তি ইয়াৰ আঁৰত জড়িত আছে। এয়া চাওক জলকীয়া আৰু নেমু আৰু গৰমত এই বস্তুটো এয়া নেমুটো লাগিবই। এই খোৱাৰ লগত অলপ গৰমটো অলপ কমি যাব। এয়া চাওক নেমু কাটি থৈছে। এয়া চাওক পোনপ্ৰথমে সকলো কণমানি কেইজনীক নিমন্ত্ৰণ দিছে। এয়া চাওক কাৰণ বহুত কষ্ট কৰি এয়া গৰমত তেওঁলোকে আহি বৰ্তমান টাইম হৈছে 12টা বাজি গ'ল, সকলোৱে ভাত খাব। এয়া চাওক সুন্দৰকৈ বহি লৈছে। এয়া চাওক এয়া চাওক কণমানিজনী ভাত খাই আছে। ভাত খাইছা? কি নাম তোমাৰ? হা ৰিয়াংগনা দাস। ভাত খাই ভাল পোৱা না? পাবা দিয়া কোৱা। এয়া চাওক ভাতৰ ব্যৱস্থা এনেদৰে কৰিছে। তো এয়া চাওক দালি আৰু ইপিনে আছে চাউল। তো কিবা এটা সুধি লওঁ, দালি কিমান কেজি বা চাউল কিমান কেজি? দালি কিমান কেজি ইয়াত? 40 কেজি বনাব। 40 কেজি। কিমান মানে খাব পাৰিব? 1200 মানুহ। আৰু চাউল 75 কেজি। আৰু লাগিলে আৰু বহাব পৰা ব্যৱস্থা আছে। ঠিক আছে, গম পালে মোটামুটি 100 কেজি চাউল আৰু এই কিমান 40 কেজি দালি।
মানে 42 কেজি দিছে আৰু 2 কেজি আৰু এক্সট্ৰা ৰাখিছে। তো এনেদৰে অতিথিশালাৰ ভিতৰতো ফেনৰ তলত চাওক, এখন ফেন চলা নাই বাৰু, এখন বেয়া হৈছে চাগে। আৰু এনেকৈ সকলোৱে ভাত খাইছে দুপৰীয়াৰ অন্ন। আৰু আমাৰ বিপুল মামা তেখেতেও খাই আছে ভাত। ঠাইত মানে বিভিন্নটা ৰুমত এনেদৰে খাদ্যৰ ব্যৱস্থা কৰিছে। ইয়াত চাওক, ইয়াত আইসকলো আছে, বাপুসকল সকলো একদম মিক্স কৰি খাইছে চাওক। তো এইপিনেদি গৈ বিভিন্নজনে অতিথিশালাত ভাত খাই আছে আৰু বিভিন্নজনে মানে তাতে হাউচফুল হৈছে। তো বিভিন্নজনে ইয়াতে ৰখি আছে গছৰ তলত। তো তেওঁলোকৰ খোৱা হ'লে এওঁলোকে যাব। তো আইতাজনীয়ে ভাত খাই আহিলে। ভাত খালা? খালো খালো ভাত খালো। বহুত গৰম না আজি। ভাত খালো, ভগৱান খোৱা লাগিলে বাপা। দিয়ক আহক, লাহে লাহে আহক, ধৰক মোক ধৰক, আহক দিয়ক। দিয়ক অলপ জিৰে মাত্ৰক যাব, ইয়াতে অলপ গাছৰ তলত জিৰক দিয়ক। আইতা ভাত খাইছে? খাব হা এইবাৰ দিয়ক। ক'ত ঘৰ আপোনাৰ? ৰাজপাৰাত দিয়ক। তো চাওক, দালি প্ৰায় আধা শেষ আৰু আধা মানে খাব পৰাকৈ দালি আছে। এয়া চাওক, মই এটা বাচ্চা মানে মোৰ ভাগিন আৰু এয়া মোৰ বান্ধৱীয়ে খাই আছে। তো মই ল'ৰাটোক পানী খুৱাই আছোঁ। এও গৰমতে পূৰা পানী খাই আছে। তো এতিয়া সকলোৰে ভাত খোৱা হ'ল। এয়া চাওক, বৰপেটা সত্ৰ বৰ্তমান খালী, সকলোৱে ভাত খাই ঘৰলৈ গুচি গ'ল। আৰু সন্ধিয়া বৰপেটা সত্ৰৰ ইয়াত এই চাওক, এখন ৰংগমঞ্চ, ইয়াত প্ৰগ্ৰেম আছে। কি কিবা প্ৰগ্ৰেম হয় পাৰিলে আপোনালোকক দেখুৱাম। তো মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। তো বাই বাই, পুনৰবাৰ সকলোকে ধন্যবাদ।